নমস্কাৰ প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এনে এটা কথা শ্বেয়াৰ কৰিম যিয়ে আপোনাৰ জীৱন সম্পূৰ্ণ সলনি কৰিব পাৰে। এই ভিডিঅ'টোত আপোনালোকে শিকিব পাৱাৰফুল মাইণ্ডছেট কেনেকৈ গঢ়িব লাগে। প্ৰিয় দৰ্শক, জীৱনত সফল হ'বলৈ গ'লে আগতে মাইণ্ডছেট চেঞ্জ কৰিব লাগে। যদি আপুনি সফল হ'ব বিচাৰে বা নিজৰ ভয় দূৰ কৰিব বিচাৰে বা নিজৰ ওপৰত বিশ্বাস গঢ়িব বিচাৰে, তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাওক। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মাইণ্ডছেট মানে কি? প্ৰিয় দৰ্শক, মাইণ্ডছেট মানে কেৱল চিন্তাধাৰা নহয়। মাইণ্ডছেট মানে আপুনি নিজে নিজক কেনেকৈ দেখে বা নিজৰ জীৱনক কেনেকৈ দেখে, জীৱনত অহা সমস্যাক কেনেকৈ দেখে। এটা উদাহৰণ ধৰি লওক, দুজন মানুহৰ আগত এটা সমস্যা আহিল। সমস্যাটো যিকোনো হ'ব পাৰে। এজনে ক'লে মই হাৰিলোঁ, মই নোৱাৰিলোঁ, আৰু মোৰ দ্বাৰা নহ'ব, মই ইয়াৰ পৰা আগবাঢ়িব নোৱাৰিম। এজনে এনেকুৱা ভাবি ল'লে। আৰু আনজনে ক'লে এইটো মোৰ সুযোগ হয়, মানে এই সমস্যাটোৰ পৰা মই শিকিম। দুয়োজনৰো একে সমস্যা আছিল, কিন্তু ফলাফলটো বেলেগ বেলেগ। কাৰণটো হ'ল মাইণ্ডছেট। পাৱাৰফুল মাইণ্ডছেট থকা মানুহে কেনেকৈ ভাবে জানেনে? তেওঁলোকে কেতিয়াও হাৰ নামানে। তেওঁলোকে নিজৰ ওপৰত বিশ্বাস কৰে, বিশ্বাস ৰাখে। তেওঁলোকে কয় মই কৰিমেই, মই পাৰিম। তেওঁলোকে সমস্যা আহিলে ভয় নকৰে, হাৰ নামানে। তেওঁলোকে 10 বাৰ হাৰিলেও 11 বাৰতে জিকিম, এনেকুৱা তেওঁলোকে নিজে নিজৰ ওপৰত বিশ্বাস ৰাখে। অভিযোগো নকৰে তেওঁলোকে কেতিয়াও। এইটো নকয় যে মই ইয়াৰ বাবে ফেইল হ'লোঁ বা ইয়াৰ বাবে নোৱাৰিলোঁ বা হাৰিলোঁ। তেওঁলোকে সদায় শিকিবলৈ চেষ্টা কৰে। মটিভেশ্যন ভিডিঅ'ৰ পৰা কিবা এটা শিকিবলৈ চেষ্টা কৰে। ভাল কিতাপ পঢ়িব, কিতাপৰ পৰা শিকিব। তেওঁলোকে ভাল এজন মেণ্টৰ ল'ব, মেণ্টৰৰ পৰা শিকিব। আৰু এই মাইণ্ডছেট থকা মানুহে জীৱনত যিমানেই সমস্যা আহক তেওঁলোকে ভয় নকৰে। তেওঁলোকে এই সমস্যাৰ সন্মুখীন হয় আৰু জীৱনত সফলো হয়। তেওঁলোকে কিছুমান মানুহে জীৱনত সমস্যা আহিলে কিয় ভয় কৰে জানেনে? কাৰণটো হৈছে তেওঁলোকৰ মাইণ্ডছেটটো উইক। আৰু উইক মাইণ্ডছেটে আপোনাক কেনেকৈ ধ্বংস কৰে? উইক মাইণ্ডছেট থাকিলে আত্মবিশ্বাসটো নাথাকে, ভয় বেছি হয়, অলসতাও বাঢ়ে আৰু ডিপ্ৰেশ্যনো আহে। এইবোৰ যদি আপোনাৰ লাইফত অনুভৱ কৰিছে, তাৰ মানে আপোনাৰ মাইণ্ডছেট উইক আছে। ভয় নকৰিব, এইবোৰৰ সলিউশ্যনটো শুনি লওক। পাৱাৰফুল মাইণ্ডছেট গঢ়াৰ 7টা ৰুল জীৱনত এপ্লাই কৰক আৰু জীৱনত সফল হওক। 1 নম্বৰ ৰুলটো হ'ল নিজৰ লগত কথা পাতক। মানে প্ৰতিদিন কওক মই শক্তিশালী, মই সফল হ'ম, মই ভয় নকৰোঁ, মই হাৰ নামানো। নিজৰ ওপৰত বিশ্বাস ৰখাটোৱে হৈছে চেল্ফ প্ৰগ্ৰামিং। মানে নিজে নিজৰ ওপৰত বিশ্বাসটো ৰাখক যে মই এইটো পাৰিমেই, মই কৰিমেই। 2 নম্বৰ ৰুল হ'ল নিগেটিভ ভবাটো বন্ধ কৰক। নিগেটিভ নিউজ, বেয়া নিউজ, ড্ৰামা, গছিপ এইবোৰ বন্ধ কৰক। এইবোৰে আপোনাৰ ব্ৰেইন ধ্বংস কৰে। 3 নম্বৰ ৰুল হ'ল মৰ্ণিং ৰুটিন। এটা ৰুটিন বনাওক। ৰাতিপুৱা উঠি প্ৰাৰ্থনা কৰক, তাৰপাছত আধা ঘণ্টা ভাল কিতাপ পঢ়ক, 5-10 মিনিট নিজৰ লক্ষ্যক মনত কৰক। কি কৰিব বিচাৰে জীৱনত, আপুনি কি হ'ব বিচাৰে, আপোনাৰ লক্ষ্যটো কি, এইবোৰ নিজে নিজে মনত ভাবক। মানে এইবোৰৰ এটা ৰুটিন বনাওক আৰু সদায় এইবোৰ ফ'ল' কৰক। এইবোৰে আপোনাৰ দিনটো শক্তিশালী কৰিব। আৰু 4 নম্বৰ ৰুলটো হ'ল গ'ল লিখা। নিজৰ লক্ষ্যটো লিখক। 5 নম্বৰ ৰুলটো হ'ল ডিচিপ্লিন। আপুনি যি ৰুটিনটো বনাইছে সেইটো ফ'ল' কৰক। মন নগ'লেও সেইটো ফ'ল' কৰক। 6 নম্বৰ ৰুলটো হ'ল এনভাইৰনমেণ্ট চেঞ্জ কৰক। নিগেটিভ বন্ধু বান্ধৱ, অসৎ সংগ, নিগেটিভ লাইফ এইবোৰ সলনি কৰক। পজিটিভ ভবা মানুহৰ লগত চলক, পজিটিভ বন্ধু বান্ধৱ বাছক। আৰু 7 নম্বৰ ৰুলটো হ'ল ডেইলি ইম্প্ৰুভমেণ্ট। প্ৰতিদিন অলপ অলপ আগবাঢ়ক। 1% ৰুল ব্যৱহাৰ কৰক। মানে আপুনি জীৱনত কি কৰিব বিচাৰে সেইটোৰ প্ৰতি সদায় অলপ অলপ আগবাঢ়ক। এতিয়া ভয়ক কেনেকৈ জয় কৰিব এইটো শিকক। ভয়ে মানুহক কিন্তু আগবাঢ়িব নিদিয়ে। আৰু ভয়টো কিয় লাগে? মানে যিকোনো এটা আৰম্ভণি কৰোঁতে ভয় লগা। মানুহে কি ক'ব, মই নোৱাৰিম নেকি, মই যদি এই কামটো কৰি সফল নহওঁ তো তেতিয়া মানুহে কি ভাবিব মোক। আৰু এইবোৰে কিন্তু আপোনাক আগবাঢ়িব নিদিয়ে। আপুনি একশ্যন লওক, ষ্টাৰ্ট কৰক। পাৰফেক্ট হ'ব নালাগে, কৰিলেহে পাৰফেক্ট হ'ব আপুনি। আৰু এদিনতো নহ'ব পাৰফেক্ট। গতিকে কোনে কি ভাবিব, কোনে কি ক'ব এইবোৰ চিন্তা নকৰিব। ষ্টাৰ্ট কৰক। লাগি থাকিলে আপুনি এদিন পাৰফেক্ট হ'ব আৰু সফলো হ'ব। আৰু চেল্ফ ডিচিপ্লিন হৈছে ৰিয়েল পাৱাৰ। কিন্তু আপোনাৰ টেলেণ্ট নাথাকিলেও ডিচিপ্লিন থাকিলে আপুনি সফল হ'ব পাৰিব। নিজে নিজৰ ওপৰত বিশ্বাসটো ৰাখক। বিশ্বাস, পৰিশ্ৰম আৰু ধৈৰ্যই আপোনাক সফল বনাব। আৰু ডেইলি এফাৰ্মেশ্যন কৰক আৰু কওক মই সফল হ'ম, মোৰ ভৱিষ্যত উজ্জ্বল, মই শক্তিশালী, মই কেতিয়াও হাৰ নামানো। এই এফাৰ্মেশ্যন কিন্তু লাইফ চেঞ্জ কৰা মন্ত্ৰ হয়। এটা মন্ত্ৰৰ দৰে কাম কৰিব এইটো। প্ৰিয় দৰ্শক, মনত ৰাখিব আপুনি সাধাৰণ মানুহ নহয়, আপুনি পাৱাৰফুল। কিন্তু
নিজে নিজক বিশ্বাস কৰিব লাগিব। সেইকাৰণে আজিৰ পৰা পজিটিভ থাকক, পজিটিভ ভাবক, ধৈৰ্য ৰাখক, এদিন এনেও সফল হ'ব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আপোনালোকে কি শিকিলে কমেণ্টত লিখিব, আৰু যদি ভাল লাগে ভিডিঅ'টো তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'ত ইমানেই। বেলেগ এটা ভিডিঅ'ত লগ পাম বেলেগ এটা টপিকৰ সৈতে। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। জয় আই।